খুবটাং বন্ধুসকল পুনৰ এটা ভিডিঅ' বনাবলৈ লৈছোঁ। ভিডিঅ'টো যিজোপা গছৰ গাছটো দেখুৱাবলৈ লৈছোঁ, মানে গুৰিটো। কিছুমানে হয়তো আগটো ইউজ কৰে ইয়াৰ। মই জানোৱেই সকলোৱে চিনি পায় এই বস্তুটো, যিটো কথা মই ক'ম বা দেখুৱাইছোঁ। এনেকেদি দেখিলে হয়তো আপুনি চিনি নাপাব, শগুনী লতা বুলিও ভাবিব পাৰে, কিন্তু শগুনী লতা নহয়। আৰু এই সম্পৰ্কে মোৰ এইটো ইউটিউব চেনেলতে ভিডিঅ' এটা আছে, আৰু এইটো হৈছে বেতগাজ। আৰু এই বেতজোপা যিজোপা ভিডিঅ'টো মই পূৰ্বতে বনাইছিলোঁ, সেই বেতজোপা আমাৰ পদূলিৰ সন্মুখতে আছিলে। পদূলিৰ সন্মুখত থকাৰ বাবে সেইখিনি অকণমান জেৰুৱা জপনা দিবলৈ অসুবিধা হ'ল, জেৰুৱাখন দিয়াৰ বাবে। আৰু কিছু প্ৰব্লেম আহিলে, বেতজোপা কাটি পেলোৱা হ'ল। কাটি পেলোৱা গুৰিটো ৰাখিছে, পুনৰ পোখাবহি। মানে কাটোতে যিখিনি বেতৰ গাজ আহিলে, কিছুমানে আগটো খায়, কিছুমানে গুৰিটো খায়, কিন্তু এইখিনি বেতৰ গুৰিটোৱে। আৰু ইয়াত থকা কাৰেণ্টখিনি চুচি দিয়া হৈছে। কাৰেণ্ট বহুত আছিলে, ধৰিব নোৱাৰি কাৰণে ইয়াত চুচি লোৱা হৈছে। আৰু এইখিনি আনিছোঁ কিহৰ কাৰণে? এইখিনি খাবলৈ আনিছোঁ। বেতৰ গাজ খাই সৰুতে ককাক খোৱা দেখিছিলোঁ, মামা ককাক। আইতাৰ মানে চুগাৰৰ প্ৰব্লেম হোৱাত ককাই বেতৰ গাজটো পুৰি পুৰি খুব খাইছিলে, ককাৰ নহ'বলৈ। কিন্তু বেতৰ গাজটো তিতা যে নহ'ব বুলি ভাবিছিলে। এইটো প্ৰামাণিক ঔষধ নহয়, কৈ থলোঁ কিন্তু যদি আপোনাৰ মানে বহুত যদি গেছৰ সমস্যা আছে, তেতিয়া আপুনি পৰাপক্ষত এই বেতৰ গাজটো খায় নে নাখায় নাজানো, সাংঘাতিক তিতা। আৰু এইটো খোৱাৰ পিছত মানে তিটিকি ভাৱৰ উগা এটা আহি থাকে। এইটো পুৰি খাব পাৰে। পুৰি খালে এইটোকে কামুৰি আলু পোৰা দি এনেকৈ দিয়ে পুৰি দিব লাগিব, এইটো থকা অৱস্থাতে, এইটো যিটো আছে। আৰু যদি আপুনি ইয়াক ভাজি খাব বিচাৰে, তেতিয়া নিমখ পানীত 1 ঘণ্টামান তিয়াই থ'ব লাগিব। আৰু ভাজিলে সেইটো ভাজিব নোৱাৰে, এই বস্তুটো ভিতৰটো আপুনি চেলিয়াই ল'ব লাগিব। ঠিক যেনেদৰে এতিয়া আপুনি এইটো খাই ধৰক ছজিনা যেনেকৈ চুচি লয় ওপৰতো, তেনেকৈ দিয়ে ঠিক ইয়াৰ এইটো বখলিয়াই ল'ব লাগিব। ছজিনা শাক, চেংমৰা শাক ওপৰতো যেনেকৈ বখলিয়াই চুচি লয়, আৰু ঠিক তেনেদৰে আপুনি বাকলি গুচোৱা টাইপত কৰি ওপৰৰ যিটো কোমল অংশ, তলৰ যিটো কোমল অংশ, ওপৰৰ নহয়, সেই তলৰ কোমল অংশটো কাটি সৰু সৰুকৈ চকল কৰি 1 ঘণ্টামান নিমখ পানীত তিয়াই থ'লে পিছত ভাজি খালে খাই ভাল লাগে তেনেদৰে। কিন্তু গেষ্ট্ৰিকৰ সমস্যা থাকিলে বৰ বেছি এটা নাখাব, উগা আহি থাকে, গেছৰ প্ৰব্লেমটো আহি যায়, আকৌ মেডিচিন ইউজ কৰিবলগীয়া হ'ব পাৰে। এইটো এনেদৰে এৰাইছেই, এইটো এৰুৱাই আৰু ৰাতি নাখাব, পৰাপক্ষত ৰাতিপুৱা খাব। কিন্তু কাকাহঁতক আগতে দেখিছিলোঁ যে পুৰি পেলানি সন্ধিয়া সময়ত, যেতিয়া ঠাণ্ডা দিন হৈছিলে, তেতিয়া বেত কটা হৈছিলে বহুতো কামত। ঠাণ্ডা দিনতে আগতে ঘৰ দুৱাৰৰ গাঁঠি চাঠি দিবলৈ তাৰতকৈ বেতৰ গাঁঠিটো ইউজ কৰা হয়, বেতটো চাচি যিদৰে। আমাৰো এই বেতজোপা কাটি পেলালত কিছুমানে এনেদৰে বেত চাচি পানীত তিয়াই থৈছে, সিহঁতৰ ষ্ট্ৰং হ'বলৈ। ভঁৰাল এটা বনোৱা হৈ আছে, পূৰ্বৰ ভঁৰালটো উঠাই পেলোৱা হৈছে যে, সেইটো গাঁঠি দিয়া হ'ব। আৰু তাৰতকৈ গাঁঠিটো বেছি দিন যায় বুলি কয়, তাৰটো মামৰে আহে, আৰু এই গাঁঠিটো বহুত দিনেই মানে থাকি যায়। অলপ আগৰ পাচি খৰাহীবিলাকতো বেতৰ গাঁঠিয়ে দিয়া হয়, বিচনীবিলাকতো। আজিকালি প্লাষ্টিকৰ ৰছী আৰু তাৰ ব্যৱহাৰৰ ব্যাপকতাটো বাঢ়িছে। আৰু ই বহুত দৰকাৰী, বেতৰ বস্তু বনোৱা, চকী টেবুল বনোৱাৰ পৰা আদি কৰি বহুতখিনি ইয়াৰ ব্যৱসায়িক দিশতো প্ৰয়োজনীয়তা আছে। আৰু যিখিনি হাবিৰ বেত, সেইখিনি বেছিয়ে ডাঙৰ হয়। এইবিলাক কথা নকওঁ এতিয়া। মই ক'লোঁ যে আপুনি আপোনাৰ অৰ্নামেণ্টেল প্লাণ্টৰ গাৰ্ডেনখিনিত এইবিলাক গছ আছে, কিছুমান এনেকুৱা অৰ্নামেণ্টেল গাৰ্ডেনত লগাব পৰা। মোৰ লগতো আছে, বেতৰ পাতটোৰ নিচিনাই চিলচিলীয়া গছখিনি হয়, ইনডোৰতো ৰাখিব পাৰে, যিটো আউটডোৰৰ ছেমি ছেডেড এৰিয়াত ৰাখিব পাৰে। ঠিক তেনেদৰে বেতজোপাও আপুনি বনচাই ষ্টাইল কৰিয়ে অলপ কাটি মেলি বা অকণমান বগাবলৈ দিও ৰাখিব পাৰিব অৰ্নামেণ্টেল গাৰ্ডেনত, পাৰ্মানেণ্ট প্লাণ্ট হিচাপে। সেইটো এটা ইয়াৰ সুবিধা। প্লাছ ইয়াক এডিবল, ইয়াৰ ওপৰৰ আগটো খায় কিছুমানে এনেকুৱা গাছটো খায়। আৰু ছামাৰ ছিজনৰ ফুড বুলিয়ে ক'ব লাগিব, এই সময়তে বেতৰ গাছটো বেছিকৈ ওলায়। কিন্তু ইয়াক কালেক্ট কৰিবলৈ বহুতেই কষ্ট হয়, যিহেতু ইয়াৰ গোটেই গাটো কাঁইটীয়া। আৰু বেতত যিটো গুটি লাগে, বেতগুটিও খাওঁ। মই ভাবিছোঁ কাইলৈ যদি সময় পাওঁ, তেতিয়া
দিনত বেতগুটি অলপ বিচাৰিব লাগিব কাটি পেলোৱা বেতকেইটাত। কিন্তু আজিলৈ ভিডিঅ'টো ইমানেই বনালোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল পালে লাইক কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলটোৰ ভিডিঅ'বিলাক নতুনকৈ চাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক এনেদৰে ভিডিঅ' বনাই থাকিবলৈ সঁহাৰি দিব বুলি আশা কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চোৱা সকলোলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মোৰ ভিডিঅ'টো সামৰিছোঁ।